নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই দিগ্বিজয় ফুকন আৰু সকলোকে স্বাগতম জনাইছো আসাম ইনষ্টিটিউট ফৰ ক্লাছ 9 and 10 এটা নতুন ভিডিঅ হৈতে তো আজি মই লৈ আনিছো এ টাইগাৰ ইন দি জুৰ তোমালোকৰ ক্লাছ 10 এটা কবিতা তাৰ এক্সপ্লেনেশ্যন ভিডিঅ ঠিক আছে তোমালোকে যদি বাকি বিলাক চেপ্টাৰো এমসিকিউ বিলাক বিচাৰে তেতিয়া হলে তোমালোকে মোৰ চেনেলটো ভিজিট কৰিব পাৰা তাত শৰ্ট ভিডিঅ দিয়া আছে এমসিকিউ বিলাক ঠিক আছে তোমালোকে সেইবিলাক চাই লব পাৰা আৰু যদি চেনেলটোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা তো দেৰি নকৰি আজি ভিডিঅটো আমি আৰম্ভ কৰো তো চোৱা ইয়াত আমি কি শিকিম যে দিস পোয়েম কন্ট্ৰাষ্ট এ টাইগাৰ ইন দি জু উইথ দি টাইগাৰ ইন ইটস নেচাৰেল হ্যাবিটেট অৰ্থাৎ আমাক ইয়াত ক'ব যে এটা টাইগাৰৰ বিষয়ে ক'ব যিটো নেকি জুত আছে আৰু সেই জুত থকা টাইগাৰটো কম্পেয়াৰ কৰিব কাৰ লগত নেচাৰেল হ্যাবিটেটত থকা অৰ্থাৎ জংঘলত থকা এটা বাঘৰ লগত তোমালোকৰ থাম্বনেলত দুটা টাইগাৰ দেখিছা কিন্তু দুটা টাইগাৰৰ বিষয়ে আমি নপঢ়োঁ এটা টাইগাৰৰ বিষয়ে পঢ়িম আৰু এনেকৈ পঢ়িম যে সেই টাইগাৰটো এতিয়া আছে ক'ত জুত আছে চিৰিয়াখানাত থকা আছে কাৰণ লেসনটোৰ নাম কবিতাটোৰ নামেই কি টাইগাৰ ইন দি জু চিৰিয়াখানাত থকা এটা বাঘ গতিকে সি ক'ত আছে চিৰিয়াখানাত আছে কিন্তু সেই চিৰিয়াখানাত থকা বাঘটো যদি জংঘলত থাকিলেহেঁতেন তেতিয়া সি কি কৰিলেহেঁতেন সেই সম্পৰ্কে পঢ়িম তাৰপিছত পুনৰ ক'ব যে সি বৰ্তমান সময়ত চিৰিয়াখানাত কি কৰি আছে সেই সম্পৰ্কে ক'ব অৰ্থাৎ দিস পয়েম মুভছ ফ্ৰম দি জু টু দি জংগল মানে জুৰ পৰা জংগললৈকে যাবগৈ এণ্ড বেক এগেইন টু দি জু আকৌ জুলৈকে গুচি আহিব ঠিক আছে তো ৰিড দ্য পয়েম সাইলেণ্টলি ওয়ান্স আমাক কবিতাটো মনে মনে নীৰৱতাৰে পঢ়িব কৈছে এণ্ড সে হুইচ ষ্টেঞ্জাছ স্পীক এবাউট দি টাইগাৰ ইন দি জু আৰু ক'বলৈ কৈছে যে কোনটোৱে টাইগাৰটো জুত থকা সম্পৰ্কে কৈছে এণ্ড হুইচ ওৱান ইজ স্পীক এবাউট দি টাইগাৰ ইন দি জংগল আৰু কোনটোৱে টাইগাৰটো জংগলত থকা কথা কৈছে ঠিক আছে তো দেৰি নকৰি আজি চাওঁ কি কৈছেনো তো চোৱা মই তোমালোকক আগতেকৈ কৈ থৈছোঁ যে এই যিটো প্ৰথম ষ্টেঞ্জা দেখিছা এইটো প্ৰথম ষ্টেঞ্জা আৰু ই কৈছে যে টাইগাৰটো ক'ত আছে জুত আছে অৰ্থাৎ ইয়াৰ প্ৰেজেণ্ট কণ্ডিশ্যন সম্পৰ্কে কৈছে তাৰপিছত বাকী এইটো যিটো ছেকেণ্ডটো আৰু থাৰ্ডটো দেখিছা তোমালোকে এই দুটাত পাবা টাইগাৰটো যদি জংঘলত থাকিলেহেঁতেন নেচাৰেল হেবিটেটত যদি থাকিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন তাৰপিছত তোমালোকে পুনৰ ফ'ৰ্থ আৰু ফিফ্থ ষ্টেঞ্জাত পাবা যে টাইগাৰটো এতিয়া জুৰ ভিতৰত কি কৰি আছে তো চোৱাচোন কি কৈছে যে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ মানে সি খোজকাঢ়ি ফুৰিছে ষ্টকছ মানে হৈছে খোজ কঢ়া ইন হিজ ভিভিড ষ্ট্ৰাইপছ ভিভিড মানে হৈছে উজ্জ্বল ষ্ট্ৰাইপছ মানে হৈছে পটি ঠিক আছে গতিকে তাৰ বাঘটোৱে তাৰ গাত থকা উজ্জ্বল পটিবিলাকৰ সহায়ত খোজকাঢ়িছে ডেট মিনছ বাঘৰ গাত কি থাকে কোলা কোলা আঁচবিলাক থাকে নে সেইবিলাককে কোৱা হৈছে ইয়াত ষ্ট্ৰাইপছ ঢেকীয়াপতীয়া বাঘটোত যদি চোৱা হালধীয়া আছে আৰু তাত কোলা কোলা আগবাঘ বেছি কিছুমান থাকে সেই সম্পৰ্কে কোৱা হৈছে সি খোজকাঢ়ি আছে তাত দেহত থকা কি তেতিয়াহ'লে সেই ভিভিড ষ্ট্ৰাইপছবিলাকৰ যোগেদি দ্য ফিউ ষ্টেপছ অফ হিজ কেজ আৰু কেইখোজমান গৈছে অফ হিজ কেজ মানে হৈছে পিঞ্জৰা গঁৰাল এতিয়া বাঘ এটাক ক'ত ভৰাই থৈ দিব চিৰিয়াখানাত অভিয়াছলি তাক এটা কেজত ভৰাই থৈ দিব এটা গঁৰালত ভৰাই থৈ দিব এটা পিঞ্জৰাত ভৰাই থৈ দিব হয়নে তো সেই পিঞ্জৰাটোৰ ভিতৰতে সি কি কৰি আছে খোজকাঢ়ি ঘূৰি ফুৰিছে কেইখোজমান গৈছে আৰু সি ইমান যে কুৱাইটলি মুভমেণ্ট কৰিব পাৰিছে এটা কাৰণেই কাৰণ চোৱা অন পেজ অফ ভেলভেট কুৱাইট কাৰণ তাৰ যিটো ভৰি সেই ভৰিখন তাৰ মখমলৰ দৰে কোমল তোমালোকে যদি চুই চাইছা কেতিয়াবা যে মেকুৰী ভৰি তলখন যদি চুই চোৱা বহুত কোমল হয় ঠিক আছে তো সেই কোমল ভৰি সহায়ত সি কুৱাইটলি মুভমেণ্ট কৰিব পাৰিছে ঠিক আছে ইন হিজ কুৱাইট ৰেজ কিন্তু বাঘটোৱে খোজকাঢ়িছে হয় মনত ৰাখিবা সি খোজকাঢ়িছে কেনেকৈ কুৱাইট ৰেজৰ সহায়ত তাৰ মনে উঠি থকা খং মনে থকা খং এইটো আকৌ কেনেকুৱা খং হয়নে তো এয়া বেলেগ একো খং নহয় তো চোৱা যেতিয়া নেকি এটা জীৱক তুমি বন্দী কৰি থবা উদাহৰণস্বৰূপে বাঘটোকে এটা বন্দী কৰি থৈছা বাঘটো ক'ত থাকিব বাঘটো থাকে হাবিত থকা বস্তু হাবিত থকা বাঘটো হাবিত যদি তোমাক কেনেবাকৈ বাঘটোৱে পায় তোমাক এৰিব নেকি নেৰে খাবই সি হয়নে কিন্তু ইয়াত সি কিবা এটা খং উঠিছে সি তাক গঁৰালত বন্দী কৰি থৈছে সি কিন্তু গৰজি থাকি বা সেই ইয়াত খং কৰি কিবা লাভ হ'ব নেকি নহ'ব কাৰণ সি মানে সেইটো প্ৰকাশ কৰিব নোৱাৰে কাৰণ কৰিও লাভ নাই হয়নে সি যিহেতু বন্দীয়ে গতিকে তাৰ মনে খং উঠিছে মানে সি খংটো এক্সপ্ৰেছ কৰিব পৰা নাই আই থিংক বুজি পালা বুজি নাপালে কমেণ্ট কৰি জনাবা ঠিক আছে আৰু মই তোমালোকক এটাই টাৰ্গেট দিছোঁ ইয়াত অন্ততঃ 10টা কমেণ্ট তোমালোকে দিব লাগিব তেতিয়া ভাল লাগে কমেণ্ট কোনো দিয়া নাই এতিয়ালৈকে যিমানখিনি ভিডিঅ' দিলোঁ কমেণ্ট নিদিয়ে এটা দুটা দিয়ে তাকো লগৰখিনিয়ে বেছিকৈ দিয়ে ঠিক আছে তো হি শুড বি লাৰ্কিং ইন শ্বেডো আকৌ ঘূৰি আহিছোঁ কবিতালৈ তো কৈছে যে হি শুড বি লাৰ্কিং ইন শ্বেডো এতিয়া আমাক ক'ব সি জংঘলত যদি থাকিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন হি শুড বি লাৰ্কিং ইন শ্বেডো সি লুকাই থাকিলেহেঁতেন ক'ত লুকাই থাকিলেহেঁতেন শ্বেডত লুকাই থাকিলেহেঁতেন ছাঁত লুকাই থাকিলেহেঁতেন শ্লাইডিং থ্ৰু লং গ্ৰাছ আৰু সি ঘূৰি ফুৰিলেহেঁতেন মুভ কৰি থাকিলেহেঁতেন ক'ত ওখ ঘাঁহৰ
মাজেদি তো নিয়াৰ দ্য ৱাটাৰ হোল আৰু ক'ত সি ঘূৰি ফুৰিলেহেঁতেন ক'ত সি লুকাই থাকিলেহেঁতেন যে ৱাটাৰ হোলৰ কাষত মানে পানীৰ উৎস ৱাটাৰ হোল এটা পানীৰ উৎস ঠিক আছে তো হুৱেৰ প্লাম ডিয়েৰ পাছ আৰু পানী খাবলৈ যেতিয়া যিফালেদি নেকি কি যায় তেতিয়াহ'লে প্লাম ডিয়েৰবিলাক যায় হৰিণাবিলাক যায় এতিয়া ইয়াত কৈ থৈছোঁ যে ইয়াত টান ৱৰ্ড আছে এইটো লাৰ্কিং মানে হৈছে লুকাই থকা লাৰ্কিং মানে লুকাই থকা ঠিক আছে অ'কে নেক্সট কৈছে যে হি শুড বি স্নাৰ্লিং এৰাউণ্ড দি হাউচেছ আৰু সি কি কৰিলেহেঁতেন স্নাৰ্লিং কৰি ঘূৰি ফুৰিলেহেঁতেন স্নাৰ্লিং মানে হৈছে গৰ্জন কৰি থকা গৰ্জন কৰি থাকিলেহেঁতেন ক'ত ঘৰবিলাকৰ চাৰিওফালে সেই ঘৰবিলাক যিবিলাক নেকি ক'ত আছে এট দি জংগল এজ অৰ্থাৎ যিবিলাক নেকি জংঘলৰ কিনাৰে কিনাৰে যিবিলাক জংঘলৰ কোণত যিবিলাক ঘৰ আছে সেই ঘৰবিলাকৰ কাষে কাষে সি ঘূৰি স্নাৰ্লিং কৰি থাকিলেহেঁতেন গৰ্জন কৰি থাকিলেহেঁতেন বেৰিং হিজ হোৱাইট ফেংছ হিজ ক্লছ আৰু সি বেৰিং দেখালেহেঁতেন বেৰিং মানে হৈছে শ্ব'য়িং দেখুওৱা হিজ হোৱাইট ফেংছ কি দেখালেহেঁতেন তাৰ বগা দাঁতকেইটা দেখালেহেঁতেন ফেংছ মানে হৈছে দাঁত হিজ ক্লছ তাৰ ভৰিখন দেখুৱালেহেঁতেন নখেৰে পৰিপূৰ্ণ ভৰিখন দেখালেহেঁতেন সেয়াকে কোৱা হৈছে ক্লছ এণ্ড টেৰৰাইজিং দ্য ভিলেজ আৰু কাক ভয় খোৱালেহেঁতেন গাঁওবাসীখিনি গাঁওখনক ভয় খোৱালেহেঁতেন টেৰৰাইজিং মানে হৈছে ভয় খোৱা ঠিক আছে কিন্তু এইখিনি কৈ আছিলে হেঁতেন মানে কি কৰি আছিলে ইমেজিন কৰি কৈ আছিলে যদি সি জংঘলত থাকিলেহেঁতেন তেতিয়া কি কৰি থাকিলেহেঁতেন এতিয়া ক'ব যে সি এতিয়া জুত আছে এতিয়া সি জুত কি কৰি আছে তো চোৱা বাট হি ইজ লকড ইন এ কনক্ৰিট চেল কিন্তু সি এতিয়া পিঞ্জৰা এটাৰ মাজত বন্দী হৈ আছে কি ইন এ কনক্ৰিট চেল কনক্ৰিট মানে হৈছে শিল বালি এইবিলাকৰ দ্বাৰা গঠিত চিমেণ্ট হয়নে চিমেণ্ট এইবিলাকৰ দ্বাৰা গঠিত এটা হেৰি পিঞ্জৰাৰ বিষয়ে কোৱা হৈছে আমি গম পাওঁ নহয় অসমীয়াতো কোৱা হয় কংক্ৰিটৰ বুলি কোৱা হয় হয়নে তো হি ইজ ষ্ট্ৰেংথ বিহাইণ্ড দি বাৰ্ছ আৰু তাৰ যিখিনি শক্তি সেই শক্তিখিনি ক'ত সেই বাৰকেইডালৰ মাজতে সেই পিঞ্জৰাটোৰ সেই দণ্ডাকেইডালৰ মাজতে সীমাবদ্ধ ঠিক আছে তো ষ্টকিং দ্য লেংথ অফ হিজ কেছ আৰু সি সেইডোখৰতে ঘূৰি ফুৰিব পাৰিব ক'ত ঘূৰি ফুৰিছে যে সেই তাৰ কেছটোতে ঘূৰি ফুৰিব পাৰিব কেছটোনো সৰু হয়নে তো যিমান দীঘল সিমানডোখৰ ভিতৰতে আৰু সি ঘূৰি ফুৰিব এণ্ড ইগন'ৰিং ভিজিটৰ্ছ আৰু সি কি কৰিছে ভিজিটৰবিলাকক ইগন'ৰ কৰিছে কাৰণ ভিজিটৰবিলাকে তাৰ ওচৰলৈ আহিছে ফটো চেলফি মাৰিছে গুচি গৈছেগৈ তাক চাইছে কিন্তু তাক উলিয়াই দিবনে কোনে উলিয়াই নিদিয়ে অৰ্থাৎ ফ্ৰীডম লাগে তাক কিন্তু তাক ফ্ৰীডম পোৱাত কোনোবা সহায় কৰিব জানো নকৰে মানুহে তাক আনি পানি ভৰাইছে মানুহে তাক এতিয়া ফটো মাৰিছে তাক কিন্তু মুক্তি কৰি নিদিয়ে গতিকে সি ভিজিটৰবিলাকক কি কৰিব ইগন'ৰছ কৰিছে সেইকাৰণে ঠিক আছে তাৰপিছত লাষ্ট ষ্টেণ্ডাৰ্ড কৈছে যে হি হিয়েৰ্ছ দ্য লাষ্ট ভইচ এট নাইট আৰু সি একেবাৰে শেষ যিটো মাত সেইটো শুনিলে নিশা দ্য পেট্ৰলিং কাৰ্ছ কিহ শুনিলে পেট্ৰলিং কাৰ্ছবিলাকৰ পেট্ৰলিং কাৰ্ছ বেলেগ একো নহয় এই নিশা মানে জীৱ জন্তুবিলাক ভালকৈ আছেনে নাই তাক চাবলৈ মানে কি আহে গাড়ী কিছুমান আহে তো সেয়াই হৈছে পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইজ সি মানে কি শুনিলে তেতিয়াহ'লে পেট্ৰলিং কাৰ্ছৰ মাত শুনিলে নিশা শেষবাৰৰ কাৰণে আৰু সি চাই আছে কি চাই আছে ষ্টেয়াৰ্ছ মানে হৈছে লাগি চাই থকা কি চাই আছে উইথ হিজ ব্ৰিলিয়াণ্ট আইজ তাৰ উজ্জ্বল চকুহালে চাই আছে কালৈ চাই আছে এট দ্য ব্ৰিলিয়াণ্ট ষ্টাৰ্ছ তৰাবিলাকলৈ চাই আছে উজ্জ্বল তৰাবিলাকলৈ এতিয়া তৰাবিলাক উজ্জ্বল হয় এতিয়া তাৰ আইচকেইটা কিয় ব্ৰিলিয়াণ্ট বুলি ক'লে কাৰণ নিশা আমি যদি চাবলৈ যাওঁ যে কিবা এটা পোহৰ এটা যদি মাৰি দিয়া তুমি দেখিবা যে সেই জীৱ জন্তুবিলাকৰ চকুটো জিলিকে ঠিক আছে আই হোপ তোমালোকে বুজি পালা চেপ্টাৰটো আশা কৰিছোঁ বুজি পালা আৰু এই কবিতাটো লিখিছে লেজলি নৰিছে ঠিক আছে কেতিয়াবা আহিব পাৰে তো এয়াই আছিল আজি ভিডিঅ' যদিহে ভিডিঅ' চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা আৰু আজি মই লাইক টাৰ্গেট এটা দি দিছোঁ দেই প্ৰথমবাৰৰ কাৰণে লাইক টাৰ্গেট দিছোঁ এনেই 10টা কৰি দিয়া আৰু লগতে 10টা কমেণ্ট কৰি দিবা তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই